নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকৰ বাবে বহুতেই এটা ভাল খবৰ লৈ আহিলোঁ। কাৰণ 2025 চনত নতুন এখন চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ পাইছে। তো এই তালিকাত আপোনাৰ নাম আছেনে নাই, যদি আপোনাৰ নাম থাকে এই তালিকাখনত, তেনেহ'লে কিন্তু আপুনিও কিন্তু এটা চৰকাৰী ঘৰ লাভ কৰিব। তো আপুনি কেনেকৈ এই চৰকাৰী ঘৰৰ তালিকাখন নিজে আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যোগেদি চেক কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। তো আপুনি কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপুনি আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যোগেদিয়ে কিন্তু সেই তালিকাখন ডাউনলোড কৰি আপুনি নিজেই কিন্তু চেক কৰি চাব পাৰিব যে এই নতুন লিষ্টত আপোনাৰ নাম আছেনে নাই। যদি আপোনাৰ এই লিষ্টত নাম থাকে তেতিয়াহ'লে কিন্তু আপুনিও এটা চৰকাৰী ঘৰ লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, তেনেহ'লে বলক চাওঁ আহা কেনেকৈ এই চৰকাৰী লিষ্টৰ তালিকাখন চেক কৰি চাব পাৰি নিজৰ মোবাইলত। তো বন্ধু বান্ধৱীসকল, পলম নকৰি মোবাইলৰ স্ক্ৰীনলৈ বলক। তো বন্ধু বান্ধৱীসকল, এই নতুন চৰকাৰী ঘৰৰ তালিকাখনত আপোনাৰ নাম আছেনে নাই সেইটো চেক কৰিবলৈ হ'লে আপুনি কি কৰিব, আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈ ইয়াতে ছাৰ্চ বাৰত টাইপ কৰি দিব pmayg.nic.in বুলি লিখি ছাৰ্চ কৰি দিব। pmayg.nic.in বুলি লিখি ছাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল, এনেকুৱা এটা এডৰ নিচিনা আহিব। তো আপুনি কি কৰিব, ইয়াতে এইটো পূৰণ চিন এটা পাব, ইয়াতে ক্লিক কৰি এইটো কাট কৰি দিব। তো এইখন কাট কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল, মেইন মেনু আৰু এটা এনেকুৱা 3 লাইন দেখা পাব। আপুনি কি কৰিব, এই মেইন মেনুৰ ঠিক ৰাইট ছাইডত এইটো যে তিনিটা লাইন দেখা পাইছে, তো এই 3 লাইনত ক্লিক কৰি ল'ব। এই 3 লাইনত ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, ইয়াতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল, আৱাজ ছফ্ট বুলি এটা অপশ্যন পাব। তো ইয়াতে এবাউট, আৱাজ ছফ্ট, ডকুমেণ্টছ এইবিলাক কিবা কিবি পাব। তো ইয়াতে আপুনি কি কৰিব, এই আৱাজ ছফ্ট যোনটো অপশ্যন আছে এইটোত ক্লিক কৰি ল'ব। আৱাজ ছফ্ট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল, ডাটা এণ্ট্ৰি, ৰিপৰ্ট, FTO এইবিলাক পাব। তো আপুনি কি কৰিব, এই ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰি ল'ব। এই ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। আপোনালোকে কি কৰিব, অকণমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখা পাব বন্ধু বান্ধৱীসকল, ছ'চিয়েল অডিট ৰিপৰ্ট। এই ছ'চিয়েল অডিট ৰিপৰ্টৰ ঠিক তলতে এনেকুৱা চাব পাৰিব, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো আপোনালোকে এই বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যনত এবাৰ ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল, অল ষ্টেটছ। তো এই অল ষ্টেটছ অপশ্যনটোত এবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনাৰ ষ্টেটখনৰ নাম চিলেক্ট কৰিব। তো আপুনি কোনখন ৰাজ্যত বাস কৰিছে, তো সেই ৰাজ্যখনৰ নাম ক্লিক কৰি ল'ব। তো মই অসমত বাস কৰোঁ, তো আপুনি যোনখন ৰাজ্যত বাস কৰে সেই ৰাজ্যখনৰ নাম চিলেক্ট কৰি ল'ব। তো আসামটো চিলেক্ট কৰি ল'ব। আসামখন চিলেক্ট কৰি লোৱাৰ পিছত আপুনি কি কৰিব, ইয়াৰ তলতে থকা 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ জিলাখনৰ নাম চিলেক্ট কৰি ল'ব। তো আপোনাৰ কোনখন ডিষ্ট্ৰিক্টত আপুনি বাস কৰে সেই ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখনৰ নাম চিলেক্ট কৰি লোৱাৰ পিছতে ইয়াতে 3 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ব্লকখনৰ নাম চিলেক্ট কৰি ল'ব। তো আপোনাৰ ব্লকখনৰ নাম চিলেক্ট কৰি লোৱাৰ পিছত 4 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ গাঁও পঞ্চায়তখনৰ নাম চিলেক্ট কৰি ল'ব। তো আপুনি কোনখন পঞ্চায়তত অন্তৰ্গত, তো সেই পঞ্চায়তখনৰ নাম চিলেক্ট কৰি ল'ব। পঞ্চায়তৰ নাম চিলেক্ট কৰি লোৱাৰ পিছত আৰু এটা অপশ্যন পাব, 5 নম্বৰ অপশ্যন। তো ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত 2024-25 যোনটো অপশ্যন পাব, সেই 2024-2025 অপশ্যনটো এইটো চিলেক্ট কৰি ল'ব। এইটো চিলেক্ট কৰি লোৱাৰ পিছত 6 নম্বৰ অপশ্যন এটা পাব, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি কি কৰিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপশ্যনটোত চিলেক্ট কৰি ল'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপশ্যনটো চিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল, ইয়াতে এটা কেপচা শ্ব' কৰিব। তো এই কেপচাটো আপুনি ইয়াতে কেপচা যোনটো অপশ্যন পাব ইয়াতে ফিল আপ কৰি দিব লাগিব। তো আপোনাৰ মোবাইলত যিকোনো এটা কেপচা আহিব পাৰে, প্লাছ মাইনাছ যিকোনো এটা সৰু মেথ আহিব পাৰে। তো এই কেপচাটো ইয়াতে ছল্ভ কৰি ইয়াতে টাইপ কৰি দিব। তো মোৰ ইয়াতে আহিছে 73 পৰা 50 গ'লে কিমান হয় এইটো কেপচা আহিছে। তো ইয়াতে মই সেই ছল্ভ কৰি এই সৰু এটা মেথছ আহিছে, সেইটো ছল্ভ কৰি ইয়াতে মই টাইপ কৰি দিম। তো আপোনাৰ যোনটো কেপচা আহে সেইটো ইয়াতে টাইপ কৰি দিব।
কেপচা ফিল কৰি দিয়াৰ পিছত ইয়াতে সাবমিট বুলি এটা অপশ্যন পাব এই সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছতে কিন্তু আপোনাৰ সেই লিষ্টখন কিন্তু ইয়াতে শো কৰিব তো এনেকৈ আপোনাৰ লিষ্টখন চাব পাৰিব ইয়াতে তো আপোনাৰ কিন্তু গাঁও পঞ্চায়তত যোনখন চৰকাৰী ঘৰৰ লিষ্ট আহিছে সেই লিষ্টখন কিন্তু এনেকৈ শো কৰিব তো এই লিষ্টত যদি আপোনাৰ নাম থাকে আপুনি কিন্তু চৰকাৰী ঘৰ এটা পাব তো আপুনি ইয়াতে এই লিষ্টখন চেক কৰি চাব ইয়াতে আপোনাৰ নাম আছে নে নাই এনেকৈ চেক কৰি চাব ইয়াতে তো ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল স্কিম নেমটো আহিব তো PMAYG স্কিম নেম তাৰ পিছতে ইয়াতে আপোনাৰ BPL ফেমিলি ID নম্বৰটো থাকিব বা যদি নাথাকে জব কাৰ্ড নম্বৰটো ইয়াতে শো কৰিব তো এনেকৈ কিন্তু আপোনাৰ জব কাৰ্ড নম্বৰ বা ফেমিলি ID যিকোনো এটা থাকিব তাৰ উপৰি আপোনাৰ নাম থাকিব স্কিম থাকিব এইবিলাক কিন্তু ইয়াতে চাই ল'ব পাৰিব তো আপোনাৰ নামটো ইয়াতে ইয়াৰ পৰা বিচাৰি কিন্তু লৈ ল'ব যদি আপোনাৰ নাম থাকে তেনেহ'লে কিন্তু আপুনি কিন্তু এটা চৰকাৰী ঘৰ লাভ কৰিব তো এই লিষ্টখন আপুনি যদি ডাউনলোড কৰি ভালকৈ চেক কৰিব বিচাৰে তো আপুনি কি কৰিব এই ডাউনলোড PDF বুলি এটা অপশ্যন পাব ওপৰত চাব এইটো তো এই ডাউনলোড PDF অপশ্যনটোত এবাৰ ক্লিক কৰি ল'ব তাৰপিছতে কিন্তু আপোনাৰ এই চৰকাৰী ঘৰৰ লিষ্টখন কিন্তু আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব তাৰপিছতে কিন্তু আপুনি ইয়াৰ পৰা আপুনি চেক কৰি চাব পাৰিব তো আপোনাৰ নাম যদি এই লিষ্টত থাকে তেতিয়াহ'লে কিন্তু আপুনি এটা চৰকাৰী ঘৰ লাভ কৰিব তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে কথাখিনি আশা কৰোঁ আপোনালোকে এই লিষ্টখন ডাউনলোড কৰি আপুনি নিজেই চেক কৰি চাব পাৰিব তো ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ